জুবিন দাৰ মৃত্যুলৈকে হিমন্ত বিশ্ব শৰ্মা কি ৰাজনীতি কৰি আছে? চাওক, ৰাজনীতিটো কৰাৰ নিচিনা লাগিছে, সকলো অসমবাসীয়ে কৈ আছে। ন্যায় দিয়াৰ বিপৰীতে তেওঁ জুবিন গাৰ্গ ডাঙৰীয়াৰ ন্যায়ৰ কাৰণে যিসকলে ৰাজপথলৈ ওলাই গৈছে তেওঁলোকক কৰায়ত্ব কৰি আছে, তেওঁলোকক জেললৈ পঠিয়াই আছে। কোনেও যাতে জুবিন গাৰ্গ ডাঙৰীয়াৰ মৃত্যুৰ ৰহস্য উদ্ঘাটন কৰাৰ কাৰণে কোনো কথা ক'ব নোৱাৰে, তাৰ কাৰণে তেওঁ এটা আতংক পৰিৱেশৰ সূচনা কৰিছে। কাৰোবাৰ নামত NSA লগাইছে, বহু মানুহক জেলত সোমাইছে। গতিকে এই যিবিলাক কাৰ্যক্ৰমণিকা কৰি আছে, এইবিলাকৰ জৰিয়তে বুজা যায় যে জুবিন গাৰ্গ ডাঙৰীয়াৰ হত্যা বা মৃত্যুৰ ৰহস্য উদ্ঘাটন কৰাৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ আন্তৰিকতাৰ অভাৱ। সেইকাৰণে তেখেতে বিভিন্ন সময়ত বিভিন্ন মন্তব্য ৰাখি আছে, বিভিন্ন বক্তব্য ৰাখি আছে, আৰু যাৰ কাৰণে আমি এতিয়া সকলো ৰাইজে ভাবিবলৈ বাধ্য হৈছোঁ যে তেওঁ ৰাজনীতি কৰি আছে। গতিকে আমি তেখেতক আহ্বান কৰোঁ যে জুবিন গাৰ্গ ডাঙৰীয়াই কৈছিলে যে পলিটিক্স নকৰিবা বন্ধু। গতিকে জুবিন গাৰ্গ ডাঙৰীয়াই যি কথা কৈ গৈছে তেখেতক লৈ যাতে কোনো ৰাজনীতি নকৰে, তাৰ কাৰণে আমি সকলোকে আহ্বান কৰিছোঁ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে এটা বাইক দিছিলে যে মুছলমানসকলক দবাই ৰাখিবৰ কাৰণে, কি ক'ব? চাওক, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া হৈছে সাম্প্ৰদায়িক ৰাজনীতিৰ মাষ্টাৰ মাইণ্ড। তেখেতে অসমৰ উন্নয়নৰ চিন্তা তেওঁৰ মূৰত যিমানবাৰ আহে তাতকৈ হাজাৰবাৰ আহে অসমত কেনেকৈ সাম্প্ৰদায়িক মেৰু বিভাজন কৰিব পৰা যায়। সাম্প্ৰদায়িকভাৱে ধৰ্মৰ নামত আমাৰ অসমৰ জনসাধাৰণক বিভাজন কৰি তেখেতে ৰাজনীতি কৰিব বিচাৰি আছে। তেখেতে ভাবে যে অসমীয়া জনতাই তেখেতৰ এই কথাবিলাক সদায় মানি গৈ থাকিব, তেখেতৰ গাদীত বহুৱাই ৰাখিব, গাদী সুৰক্ষিত হৈ থাকিব। গতিকে তেওঁ জুবিন গাৰ্গ ডাঙৰীয়াৰ আজি এই আমাৰ মৰ্মাহত অৱস্থা চলি আছে, সকলো মানুহ আজি ম্ৰিয়মান হৈ আছে। এই সময়খিনিত মুখ্যমন্ত্ৰী ডাঙৰীয়া বেছি গুৰুত্ব দিব লাগে কেনেকৈ সেই ৰহস্য উদ্ঘাটন কৰিব পৰা যায়। আৰু তেখেতে কি বক্তব্য ৰাখি আছে যে সংখ্যালঘু মুছলমান মানুহক প্ৰেছাৰত ৰাখিব লাগিব। তেওঁৰ হাতত চৰকাৰ, আৰক্ষী তেওঁৰ হাতত, গোটেই অফিচিয়েল তেওঁৰ হাতত, কেন্দ্ৰতো তেওঁলোকৰ বিজেপিৰ চৰকাৰ, কিয় প্ৰেছাৰত ৰাখিব লাগিব? ভাৰতীয় সংবিধানে কৈছে নেকি যে কোনোবা নাগৰিকক প্ৰেছাৰত ৰাখিব লাগিব বুলি? ভাৰতীয় সংবিধানে সকলোকে সমান মৰ্যাদা দিছে, সমান অধিকাৰ দিছে, সমানভাৱে মুকলিমূৰীয়াকৈ সকলোৱে কথা কোৱাৰ অধিকাৰ দিছে, সকলোৱে সমানভাৱে আগবাঢ়ি যাব। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিবিলাক কথা কৈ আছে এইবিলাক কথা কোনো পধ্যে মানুহে বিশ্বাস কৰি থাকে না, মানি নলয়। কোনো পধ্যে কোনো মানুহে, হিন্দু হওক মুছলমান হওক, এই কথাবিলাক কোনো পধ্যে কোনেও গ্ৰহণ নকৰে, এই কথা স্পষ্ট। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াই দেখিছে যে জুবিন গাৰ্গ ডাঙৰীয়াৰ মৃত্যুৰ পিছত অসমৰ হিন্দু, মুছলমান, খ্ৰীষ্টান, বৌদ্ধিষ্ট, জৈন সকলো ধৰ্মৰ লোকে ধৰ্মীয় চিন্তাধাৰণাৰ ঊৰ্ধত গৈ সকলোৱে অসমখনক জুবিন গাৰ্গ ডাঙৰীয়াই যেনেকৈ বিচাৰিছিলে যে জাতি ধৰ্ম বৰ্ণৰ ঊৰ্ধত, গতিকে তেনেকুৱা এখন সমাজ ইতিমধ্যেই গঢ় লৈ গৈ আছে। এই কথাটো মুখ্যমন্ত্ৰী ডাঙৰীয়াই দেখা পাই তেখেতৰ মতিভ্ৰম ঘটি আছে বৰ্তমান। আৰু মতিভ্ৰম ঘটাৰ কাৰণেই তেখেতে এই মুহূৰ্তত এইবিলাক কথা কৈ সমাজখনক আকৌ বিভাজন কৰিবৰ কাৰণে তেওঁ উঠি পৰি লাগি আছে। কিন্তু এটা কথা আমাৰ বিশ্বাস আছে যে অসমীয়া জনতাই আৰু এই টেঙা আম নাখায়। তেখেতে যি টেঙা আম ইতিমধ্যে বিক্ৰী কৰিছে বা বিক্ৰী কৰিব অপচেষ্টা চলাই আছে, এই টেঙা আম আৰু অসমত নচলিব। অসমবাসীয়ে উন্নয়নৰ ৰাজনীতি কৰিবৰ কাৰণে সকলোকে আহ্বান কৰি আছে। কিয় ছয় জনগোষ্ঠী জনজাতিকৰণ নকৰে? কিয় অসম চুক্তি 6 নম্বৰ দফা কাৰ্যকৰী নকৰে? কিয় অসমৰ ভূমি পট্টাবিহীন মানুহক পট্টা নিদিয়ে? কিয় বানপানীৰ সমস্যা চূড়ান্ত সমাধান নকৰে? কিয় গৰাখহনীয়া সমস্যাটোক চূড়ান্ত সমাধান নকৰে? কিয় মূল্যবৃদ্ধি সমাধান নকৰে? সেইবিলাকত তেখেতে গুৰুত্ব নিদিব। গুৰুত্ব দিব কেৱল মাত্ৰ হিন্দু মুছলমানৰ মাজত বিভাজন হোৱাৰ। গতিকে অসমবাসীয়ে এই কথাবিলাক চবেই উপলব্ধি কৰি আছে। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়া 2026 চনত তেখেতৰ যে ভাত নিসিজিব সেই কথাটো আপোনাতকৈ মোতকৈ তেখেতে নিজে ভালকৈ উপলব্ধি কৰি আছে কাৰণে এই আবুল তাবুল কথাবিলাক কৈ আছে। আপুনি যিহেতু দলকা সমষ্টি ওলাই আছে প্ৰতিনিধি হিচাপে, ৰাইজক কি সমাজ জনাব? চাওক, আমাৰ দলৰ ফালৰ পৰা আগন্তুক নিৰ্বাচনত 2026 চনৰ যি সাধাৰণ নিৰ্বাচন, সেই নিৰ্বাচনত যদি আমাক প্ৰাৰ্থিত্ব আগবঢ়ায় বা আমাক প্ৰতিদ্বন্দ্বিতা কৰিবৰ কাৰণে নিৰ্দেশনা দিয়ে, আমি নিশ্চিতভাৱে আমি সেই নিৰ্দেশনা মানিব লাগিব। আমি দলৰ এজন নিষ্ঠাৱান কৰ্মী, আমি শৃংখলাবদ্ধতা মানি চলা কৰ্মী হয়। গতিকে দলৰ সিদ্ধান্তকে আমি সৰুগত কৰি আমি আগবাঢ়ি যাওঁ। এতিয়া দলে আমাক দায়িত্ব দিছে দলগাঁও বিধানসভা সমষ্টিৰ উপৰিও আমাৰ দৰং ওদালগুৰি লোকসভা সমষ্টি এৰিয়াত আমাৰ দলৰ ভেটি শক্তিশালী কৰিব লাগে। গতিকে আমি আমাৰ দলৰ কৰ্মীসকলক লগত লৈ, নেতাসকলক লগত লৈ আমি আমাৰ দলৰ ভেটি শক্তিশালী কৰাৰ নিমিত্তে আমি কাম কৰি আছোঁ। ৰাইজৰ মাজলৈকে ৰাইজৰ দলৰ আদৰ্শ আমি বিয়পাবৰ কাৰণে চেষ্টা কৰি আছোঁ। অখিল গগৈদেৱৰ যি আদৰ্শ, সেই আদৰ্শ আমি ৰাইজৰ মাজলৈকে নিবৰ কাৰণে চেষ্টা কৰি আছোঁ। বিগত কালত যিবিলাক দলে শাসনত আছিলে তেওঁলোকে যিখিনি কাম কৰিব লগা আছিল, যিবিলাক কাম কৰা নাই,
সেই কথাবিলাক আমি ৰাইজৰ মাজলৈ নিবৰ কাৰণে আমি চেষ্টা কৰি আছোঁ। গতিকে ৰাইজ হৈছে জনতা হৈছে জনাৰ্দন। ৰাইজে সিদ্ধান্ত গ্ৰহণ কৰিব। ৰাইজে কাক নিৰ্বাচিত কৰিব নকৰিব সময়ত ৰাইজে সিদ্ধান্ত গ্ৰহণ কৰি ৰাইজে আগবঢ়াই দিব। ৰাইজে বিবেচনা যদি কৰে, বিবেচনা কৰি যাক পঠিয়াব তেওঁ যাব, বিধানসভালৈকে যাব। গতিকে আজিৰ অসমত সাংঘাতিকভাৱে ধৰ্মীয় সংখ্যালঘুসকলৰ সমস্যা আছে, মাটিৰ পট্টাৰ সমস্যা, নাগৰিকত্বৰ সমস্যা, বিদেশীৰ নামত নিৰ্যাতনৰ সমস্যা আৰু বিশেষভাৱে দলগাঁও সমস্যা।